কিয়ে হৰকান্ত আজিকালি দেখোন ফেচবুক খান খুলবাই নৰো কিবা বোলে এটা আপিয়ে এটা কেব ড্ৰাইভাৰক বোলে 22টা মানকে চৰ মাৰছে বোলে গালত দুখন গালতে জাপে জাপে বোলে চৰাইছে তই সেই ভিডিঅ' এটা দেখছ না আৰু কি কন্ট্ৰভাৰ্সি হৈ আছে তই এৰে বিষয়ে কিবা জানা নেকি কচোন ক কিয়ে বাতৰ ঘুঘু তই দেখোন একোৱে গম নাপাক পৃথিৱীখনত কি চলি থাকে সেইকাৰণে তো তই টেলেন্টেড না তই আমাৰ গাঁৱৰ ভিতৰত টেলেন্টেড ইলন মস্ক সেইকাৰণে তো খুদছো কি হৈছে মোক ভালকে নকা কিয়া দে হৰিপ্ৰসাদ কাণ দুখন মেলি হেনে এইবাৰ শুন একদিন কি হৈছে এটা কানা আপি আছিল আপিতাই ৰাস্তা পাৰ হ'ব খুজিছিল আৰু তখন ৰেড লাইট জ্বলি আছিল তথাপিও মানে পাৰ হ'বই তাই তাৰপিছত এটা কেব ড্ৰাইভাৰে বেচাৰা যাই হেনে কিবা কৰি গাড়ীখন ৰখাইছে তাৰপিছত আপিতাৰ কিবা মাথাত পকা কামৰাল কেব ড্ৰাইভাৰ তাক উল্টে পাল্টে চৰাল হাও কিয় মাৰবা লাগে বেচাৰাটো শুন গুণকান্ত আমাৰ আটা মৰাৰ আগতে আমাৰ আটাই মোক এটা কথা কৈ গৈছিল আপি মানে পাপি যদি আপি গিলা ক'ব পাৰে অল মেনছ আৰ ডগ বুলি ক'ব পাৰে তখন আমিও ক'ম আপি মানে পাপি মানে আজিকালি আপীগিলাৰ কি হৈছে গোটেইকে মই বেয়াকৈ কোৱা নাই কেইটামানক কৈছোঁ আৰু বহুত ভাল ভাল ছোৱালী আছে তাহাক ৰেচপেক্ট কৰিব লাগে তাহোন অলিম্পিকত মেডেল আনছে সিলাক আজিকালিৰ আপীগিলা ফ'ল' নকৰে আজিকালিৰ আপীগিলা কাক ফ'ল' কৰে জানা এই ফ্ৰীতে যে পিজ্জা খাব খোজে এটা আপি আছে নাক চাক ফাটি যায় পিছত যে নিজৰ নাক ফাটে ফ্ৰীতে পিজ্জা খাবৰ কাৰণে নাক ফাটে লৈছিল গম পাইছিলি নে নাই কচোন ক আজিকালি কি যে হৈছে না নিজকে কিবা ফেমিনিষ্ট বুলি ভাবে কবাই নৰছো আৰু এই পৃথিৱীখন বেয়া হৈ গ'ল দে হৰকান্ত ফেমিনিষ্ট মানে কি বুজিয়ে নাপালো ময়ো নাজানো ফেমিনিষ্ট মানে কি তথাপিও শুনা মতে ফেমিনিষ্ট মানে হ'ল আপিতাৰে গোটেই অধিকাৰ আপিৰে হ'ব লাগে পৃথিৱীখন আপিয়ে চলাব লাগে চব আপিয়ে কৰিব লাগে কিন্তু আপাৰ একো কাম নাই আৰু আজিকালি বহুত ফেমিনিষ্ট আপি ওলাইছে তাহোন ৰাস্তাই ঘাটে আপাক দেখা পালি মানে তাহাৰ ভিক্টিম কাৰ্ড খেলাই আপা এটা কিবা কৰা বুলি এনে উঠে হেনে আপা তাক উল্টে পাল্টে মাৰে আৰু আপা তাৰ বদনাম কৰে নাম্বাৰ 1 সেনেকৈ কৰে আৰু এটা তই হায়দৰাবাদৰ কেছ শুনিছিল নে হায়দৰাবাদ না বেংগলোৰত আছিল ফ্ৰী পিজ্জা খাবৰ কাৰণে তাই নাকটা নিজে ফাটি লৈ হেনে ডেলিভাৰী বয় এটাৰ বেচাৰা কেছ দিছিল ডেলিভাৰী বয় এটাক কান্দি কান্দি কি কৰিব লগা হৈছিল সেইটো তইও গম পাৱা আৰু এইবাৰ কি হৈছে এইবাৰ হাই কেব ড্ৰাইভাৰ তাক এনেই মাৰিল নে নাই কচোন ক দে হৰকান্ত ইলা আপীগিলাক বুজে লাভ নাই বুজাক বুজাবি আকাৰে ইংগিতে নুবুজাক বুজাবি লাঠি চৰেৰে এই ভিডিঅ'টোত মই চব আপীকে বেয়া বুলি কোৱা নাই আজিকালিৰ দিনত বেছিভাগ আপিয়ে সেনে হৈছে মানে বেছিভাগ ছোৱালীয়ে সেনে হৈছে যাই আপি মানে কি বুজি নাপায় তাক কৈ থৈছোঁ আপীক আমাৰ গোৱালপাৰা ভাষাত ছোৱালীক আপি বুলি কয় আৰু চব ছোৱালী বেছিভাগ ছোৱালী এনে হৈছে আৰু বহুত ভালো আছে ছ'চিয়েল মিডিয়াত চাব পাৰা ইনষ্টাগ্ৰামত চাব পাৰা যোনবিলাক ছোৱালী ভাল কিবা ড্ৰেছ কৰি থাকে ভাল ফটো দিয়ে মানে ভাল কিবা থাকে আৰু কি মানে কণ্টেণ্ট দিয়ে তাহাৰ ফলোৱাৰ্ছ বেছি না অলপমান বেয়া লেতেৰা বস্তু দেখা মানুহ কণ্টেণ্ট বেছি কচোন ক মানে চাপ'জ বেয়া বস্তু দেখাল তাহাৰ ফলোৱাৰ্ছ চাবি কিমান ফলোৱাৰ্ছ মিলিয়নছত ফলোৱাৰ্ছ থাকিব সেইকাৰণে কৈছোঁ আমিও বেয়া আপাগিলাও বেয়া আপাগিলাও হাৱাজৰ পূজাৰী আৰু আপীগিলাও বেয়া সভা ধৰছে কিন্তু নিজে নিজৰ পত্তা চাবি আৰু কি মানে ভাল হ সেই যে গৰীব মানুহটাক চৰাল ৰাস্তাৰ মাজত 22টাকে চৰ মাৰিল ইয়াৰ বেচেৰা একোৱে দোষ নাছিল আৰু আপিতাই কি কৈছে সি বোলে 100টাকে মানুহ আনি হেনে তাইক মাৰছে বোলে তাইক 100টা মানুহ আহি তাইক মাৰিলে তাই বাচি থাকলা হয় নেকি কচোন ক চিচিটিভি কেমেৰাটোতো দেখা পাইছে চবে তথাপিও ইমান মিছা কথা কয় তাহোন জানি বুজি মানে ফেমিনিষ্ট আৰু কি তাহোন জানি বুজি তাহোন ভিক্টিম কাৰ্ড খেলাই ছোৱালী মানে ছোৱালীৰ দোষে নাই আৰু কি মানে নেকি পৃথিৱীত চব ল'ৰাৰে দোষ নেকি কচোন ক এতিয়াই ক'ব খুজিছিলোঁ যে ভাল হৈ মানুহ থাকবা লাগে মানে ল'ৰা কিছুমানৰো প্ৰব্লেম থাকে ল'ৰাও কান্দে ল'ৰাৰো দুখ থাকে ছোৱালীগিলাও ফাল্টু থাকে ছোৱালীও কিবা থাকে আজিকালি পৃথিৱীখনত মানে কেনে হৈছে গুণকান্ত তোক কি ক'ম আৰু বুজি পাইছা কি জানি তই দে হৰকান্ত ইমান প্ৰেছাৰ ল'ব নালাগে দে তোৰ সৰু মাথাটাত মানে কথাটা হ'ল ল'ৰা হওক বা ছোৱালী হওক নিজৰ অধিকাৰ তাৰ মানে বেয়া ইস্তেমাল কৰিব নালাগে মানে নিজৰ কিবা তাৰ সৎ ব্যৱহাৰ কৰিব লাগে আৰু যি টি কৰিব নালাগে দুখীয়া মানুহ অলপ চাব লাগে মানে ভাল হ'ব লাগে আৰু পৃথিৱীত ভাল মানুহৰ সংখ্যা কমি গৈছে আৰু গম পাম এই ভিডিঅ'টাত বকপা যায় এইবোৰ বেয়া মানুহ আৰু ভাল মানুহগিলা লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব এই চেনেলটা আৰু বেছি বকপা মন নাই আজি এইখিনিতে চেছ কৰিলোঁ ধন্যবাদ